এইফালে আমাৰ বেটিকি বড়োলেণ্ড আৰু এইফালে অসম এই বৰ্ডাৰৰ ঘটনাটো হৈ আছে যে ৰাইজসকলে কৈ আছে যে 3 দিন 4 দিন আগতে মাইকিং চলি আছে যে তেওঁতো আপোনাৰ নিজৰ ঘৰটো ভাঙি লোৱা আমি ইয়াত এটা চলাৰ ডাঙৰ প্ৰাইভেট চলাৰ কোম্পানী খুলিবলৈ গৈ আছে এই মাটিটো চৰকাৰৰ মাটি ৰাইজসকলে মানি লৈছে যে এইটো চৰকাৰৰ মাটি চৰকাৰে যি কৰা সেইটো কৰিব পাৰে কিন্তু ইয়াৰ মাজতে তেখেতসকলে এটা কথা কৈ আছে চৰকাৰে মানে কিবা অৰ্ডাৰ দিছে ঘৰ বাৰী ভাঙিবলৈ এতিয়া তেখেতসকলে কৈছে ৰাইজসকলে কৈছে 500-600 পৰিবাৰ একেবাৰে ডিছপ্লেচ হ'ব এইটো সাধাৰণ কথা নহয় কিন্তু এতিয়া চৰকাৰ যেতিয়া আমি চৰকাৰৰ কথা কওঁ চৰকাৰ বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু খাই আছে বিজেপিৰ লগত আমাৰ আজমল ডাঙৰীয়া আমাৰ ইউডিএফ চৰকাৰ কিবা পাৰ্টিয়ে বিজেপি সমৰ্থন দিছে সদায় আজমল ডাঙৰীয়া হিমন্তৰ লগত উঠা বহা কৰে চাই পানী খায় আৰু সদায় হিমন্ত ডাঙৰীয়া ভাল মানুহ কয় বিজেপি ভাল মানুহ কয় চাওক আজি গোটেই অঞ্চলৰ মানুহগুলা কোনোবা এমএলএ যদি ভোট দিছা এই শামছুল হুদা ইউডিএফ এমএলএক ভোট দিছা কোনোবা এমপিক যদি ভোট দিছা এই আমাৰ আজমল ডাঙৰীয়া আমাৰ চাচা ধৰ্মগুৰু চাচাকে ভোট দি আছে এতিয়া এই বিপদৰ সময় কত হাহাকাৰ আচৰিত কথা নহয় এটা 500-600 পৰিবাৰটো একেবাৰে ঘৰ ভাঙা চোৰা হ'বলৈ গৈ আছে 3 দিন খালি নটিচ দিছে 3 দিনত কোন খাৰ ঘৰ ভাঙাব কোন কামলা আহিব খাই উঠাব এইটো একেবাৰে অধৰ্ম একে মানৱিতা জ্ঞান নাথাকা হৈছে তেখেতসকলে এটলিষ্ট তেখেতসকলে মানি লৈছে যে এইটো চৰকাৰৰ মাটি আমাক কিন্তু টাইম লাগে ঘৰ বাৰী ভাঙাবলৈ ৰিএৰেঞ্জ কৰিবলৈ আমাক সময় লাগে সেইকাৰণে মই আজি যে লোকেল গাৰ্জেন হিচাপে আমি আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এজন সাধাৰণ সম্পাদক হৈ এই হিচাপে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে তেখেতসকলক অলপ টাইম দিয়ক যাতে এই টাইম ফ্ৰেমত নিজৰ ঘৰটো ডিছপ্লেচ কৰিব পাৰে এইটো কথা আৰু এটা কথাটো দুখৰ কথাটো হ'ল যে আজমল ডাঙৰীয়া এতিয়ালৈকে ইয়াত অহা নাই ৰাইজৰ ৰাজাক সুধিবলৈ অহা নাই কি হৈছে কি হোৱা নাই খবৰ লোৱা নাই শামছুল হুদা বোলে গুৱাহাটীত পলাই গৈছে এইটো শামছুল হুদাক ভোট দিছা আজমল ডাঙৰীয়াক ভোট দিছা কোনোবা মানুহ যদি ভোট দিব এই অঞ্চলৰ মানুহবোলা একেবাৰে আজমল ডাঙৰীয়া ভগৱান আল্লাহ নিচিনা মানে নেক্সট টু আল্লাহ সঁচা এই যে চাওক এতিয়া ৰাইজসকল কি কৰিব এতিয়া খবৰ লোৱা নাই একোৱেই লোৱা নাই 50 বছৰত বেছি তেখেতসকলে বসবাস কৰি আছে 80 বছৰ হৈছে কাৰোবাৰ হয় ঠিকই আছে এতিয়া ইয়াৰ পৰা উঠাব আৰু বেলেগ চৰকাৰৰ মাটিত মানুহ বসবাস কৰিবলৈ দিব এইটো চৰকাৰৰ মাটি এইটো চৰকাৰ মাটি যি মানুহসকলে বসবাস কৰি সবে চৰকাৰৰ মাটি এতিয়া মানুহৰ জীৱনটো ডাঙৰ না কোম্পানীটো ডাঙৰ আৰু এইটো চৰকাৰৰ কিবা একটা কাৰেণ্ট কোম্পানী নহয় এইটো প্ৰাইভেট কোম্পানী সোলাৰ কোম্পানী হে এই গতিকে মই আমালোকক কৈছে যে 3 দিনত ইয়াৰ পৰা গুচি যাব লাগে নহ'লে আমাক কিন্তু ইয়াৰ পৰা উচ্ছেদ কৰি দিব কিন্তু আমি ইয়াৰ আগতে কৈছিলোঁ যে এই ৰাস্তাটো আমাক লাগে কিন্তু তাহতে কৈছে যে ৰাস্তাটো দিম বুলিও কৈছিল কিন্তু দিম বুলি কৈ কিনে তাৰপিছত আকৌ কিন্তু খুঁটি গাড়ী ৰাস্তাটো বন্ধ কৰি দি গৈছে আৰু এই গোটাইখিনি মানুহবিলাক মানে বিপদত পেলাই থৈ গৈছে আৰু ইপিনে 4-5টা বস্তি আছে গোটাইখিনি মাছটো এই ৰাস্তা দি আপ ডাউন কৰে কমচে কম 4000 মানুহ আছে এইটো ৰাস্তা দি আপ ডাউন কৰে কিন্তু গোটাইখিনি ৰাস্তাৰ মানুহকেইটা ৰাস্তা বন্ধ কৰি দিছে আমি তাক বহুত রিকোয়েস্ট করেছিলো কিন্তু আমাকে রাস্তাখিনি দিয়া নাই আমাকে একটু কোম্পানি বলে বানাবো বলে কইছে কিন্তু আমি স্যার আমার ভাষা জানা নাই এইটো কি কোম্পানি কারেন্ট কোম্পানি বলে কইছে কিন্তু তথাপি আমি নাজানো কিন্তু তাওতে যে ইমান মানুহ উচ্ছেদ কৰি যে এইটো কোম্পানি বনাও কোন সরকারে এইটো কি কৰিছে কিন্তু আমার সরকারে এইটো তদন্ত নললে যে এই মানুহগিলা কেনেকে ঘর বানাবো কেনেকে থাকিব এই দুখীয়া মানুহ কি জায়গা হয় এইটো কুদিগাঁও টিলাপাৰা বুলি কয় কুদিগাঁও টিলাপাৰা বুলি কয় কিন্তু এইখিনি কিমান পৰিয়াল আছে ইয়াতে ইমান ছাৰ এতিয়া যিটো ভিতৰত পৰিছে এইটো মোটামুটি আপোনাৰ 500 পৰিয়াল পৰিছে এইটো 500 পৰিয়াল এইটো উচ্ছেদ কৰাটো এইটো ধেমালি কথা নহয় ছাৰ কোনে কৰিব এইটো উচ্ছেদ কৰিছে এইটো বিলাসীপাৰা ডিসি ধুবুৰী ডিস্ট্ৰিক্ট ডিসি ছাৰে কৈছে এইটো আৰু এই বিডিঅ' ছাৰে কৈছে ৰাণীগঞ্জ ব্লকৰ যিটো বিডিঅ' ছাৰে কৈছে আৰু চিভিল ডিঅ' চাৰ্কেল অফিচাৰ গোটাইখিনি আহি কৈছে এইটো লৈ মানে পাব্লিকক ইমান অত্যাচাৰ কৰিছে মানে এইটো মানে ক'বলৈ আমাৰ ভাষা জানা নাই মানে মানুহবিলাক লোকসভা সমষ্টি এইটো ধুবুৰী ডিস্ট্ৰিক্ট পুৰ সমষ্টি হয় ছাৰ কিন্তু পুৰ সমষ্টি কিন্তু আমাৰ এইটো বৰ্ডাৰ হয় একদম অলৰেডি বৰ্ডাৰ কিন্তু বৰ্ডাৰৰ একদম ওচৰত আহিছে কিন্তু ইমান বৰ্ডাৰ লৈ ল'ব নোৱাৰে কিন্তু আমি জানা মতে কিন্তু তথাপি কিন্তু একদম বৰ্ডাৰ একদম পাৰ কৰি দিছে তাহতে এনেকুৱা চিষ্টেম কৰি দিছে ছাৰ এইটো MLA শামছুল হুদা হয় ছাৰ
এমপিটি স্যার আমি না জানো এমপি কোনে হয় হ্যাঁ বজরুদ্দিন এমপিটি বজরুদ্দিন আজমল হ্যাঁ খবর ল'ব অহা নাই তাহতে আৰু শামছুল হুদাৰ ওচৰত যদি যাওঁ শামছুল হুদা কি কয় আমি আমাৰ এটা হাতে একো নাই আমি চৰকাৰৰ বিজেপি আমি একো কৰিব নোৱাৰিম এইটো আমি ভোট দিয়ে জিকাইছোঁ তাক শামছুল হুদাক জিকাইছোঁ আমি ভোট দি কিন্তু শামছুল হুদা যদি আমাক যদি সহায় কৰিব নোৱাৰে তেনেহ'লে আমাৰ ভোটটো কিয় লৈছে আমাৰ এইটোৱে প্ৰশ্ন আমাৰ ভোট লৈছে ভোট লৈ কিনে আমাক কিন্তু সহায়তা কৰিব এমপি আজমল আজিলৈকে অহা নাই ইমান আমাৰ যে মানুহবিলাক ই হৈ আছে হেৰেছমেণ্ট হৈ আছে কিন্তু এমপিৰ ওচৰতো গৈছিল কিন্তু এমপি আজিলৈকে আমাৰ লগত খবৰ ল'বলৈ নাহিল মণ্ডল এদিন আহিলে আহি পেলাই জোখা মেলা কৰি আছে মই আমাৰ ঘৰটো পেলালে প্ৰথমত আমাৰ ঘৰটো পেলাই দিলে মই আকৌ ক'লোঁ আমি ইয়াত জন্মস্থান জেগা হয় আমাৰ বহুত কষ্ট কৰি আমি এইবিলাক ঘৰ বাৰী বনাইছোঁ আৰু আমাৰ ইমানখিনি মাটি আছে 19 বিঘা মাটি আমাৰ তাৰপিছত আমাৰ এই চালনী বাগান আছে পুখুৰী চুখুৰী চব আছে তাৰপিছত ইয়াত আমি উচ্চাত হ'বলৈ আমি ইয়াৰ পৰা উচ্চাত নহওঁ আমি ইয়াতে থাকিম আমাৰ ঘৰ বচাই দিয়ক মণ্ডলক ক'লোঁ তাৰপিছত মণ্ডলে পাৱাৰ কাটি পেলাই খুটা পুতি দিলে তাৰমানে তোৰ ঘৰ বোলে বচাই দিলোঁ তহঁতৰ এইখন গাঁও বচাই দিলোঁ এনেকৈ কৈ বচাই দিলে তাৰপিছত বচোৱাৰ পিছত তাৰপিছত নেক্সট বাৰ মণ্ডল আহি পেলাই আমাৰ ঘৰটো মেপৰ ভিতৰত পেলাই থৈ গুচি গ'ল তাৰপিছত এতিয়া আশা দিছে কি আমাক বোলে আধা বিঘা কৰি মাটি ফাইনেল কৰি দিব এতিয়া এইটো খবৰ নাই এতিয়া আমাক খাল বিল পুখুৰী এইবিলাক দেখাই আছে মাটিবিলাক মাটিটো চৰকাৰেৰে হয় আমি 50 বছৰ হ'ল বসবাস কৰি খাই আছোঁ আগত আহি মণ্ডল অভিযোগ দিয়ে গেল যে এইটো পৰ্যায়ত হ'ব তাৰ কাৰণে আমাক উচ্ছেদ কৰিব আমি কৈছি না ইমান দিনের বছৰত আমাৰ 50 বছৰ হৈ গ'ল ইমান বছৰত আমি নাযাম তাৰপিছত আৰু আইছি মিটিং টিটিং কৰি মাহফিল টাইপিছ গোটাই পেলাই মাফিয়ে আমি কৈছি আমাৰ MLA আছে MP আছে পঞ্চায়ত আছে কাউন্সিলাৰ মেম্বাৰ প্ৰেচিডেণ্ট ZPC একো নাহে আমাৰ বগলত কাহো নাহে আমি ইমান নিখোজ কৰি আছি তাও আমাক কাইও সাৰা নাযায় MLA জনো নাহে MPও নাহে আমি কাৰ লগত যাম এতিয়া আমার হ্যাঁ দিছি আমি স্যার আজমল আমার MP 15 বছর MP এতে খুব সমষ্টি স্যার হ্যাঁ বিলেশিবারা হুদা